Hey guys, ৰাতিপুৱাৰ পৰা মানে এরকম টাস্ক বংছিল ভিডিও মপনা আৰম্ভ কিন্তু গাইস কি কমাৰ সিলংলক মাজুলী সপ ইয়ানি সেলেক্ট দলু সপ ইয়ানি লুপলুমলক সেলেক্ট ৰং মছল তা সব গিয়ে হম মাননীয় ডক্টর হিমন্ত বিশ্ব শর্মা মানে মামা আহিব মামা भारत माता की माता की भारत माता की Hey guys, kumruksun takam misina mo party amar lagi channel support kora don asina goda na মাজুলী যেটো দীর্ঘদিনে সমস্যা ওটা শাস্ত্ৰৰ ক্ষেত্ৰতে হোক বা ইকাৰ ক্ষেত্ৰতে হোক কিছু হলে পিছ পৰি আছে ওটা যেটো যাতায়াতৰ ব্যৱস্থা মাজুলীৰ পৰা লখিমপুৰলৈ দলং যেটো নিৰ্মাণ দলং কামাৰং গাইছিংলকে ভেগল সুবিধা আছে বিশেষকৈ ইয়ম ফেৰি বাংগো মৰগালক সমস্যাটো হৈ যায়গে কিন্তু গাইছিল অসমৰ মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ইয়াত উপস্থিত হ'ব আৰু অসমৰ শিক্ষামন্ত্ৰী ৰণোজ পেগু ইয়াত উপস্থিত হ'ব কিন্তু গাইছ ও মাই গড হাজাৰ হাজাৰ মানুহ সকলোকে দেখতা নিছে উপস্থিত দেখছি কিন্তু গাইছ ন টানি গ্রাম কলম কাল আসরি আন্দোলন পারক হেতা গমন করে দিলে পে ও মাই গড সকলক দলঙক আমনাছি নক বিভিন্ন জেগাবিলাকৰ কাৰণে মূল সমস্যাৰ যেনে সমাধান কৰিব পৰা যেনিবা যিটো দলং বনাব চেলেক আৰু খানিয়া যান ধুনাগুৰি দলং বনাব এইটো অকল মোৰ চেলেক গাঁৱৰ কথা নহয় বিভিন্ন জাতি বিভিন্ন সমস্যাৰ কাৰণে ভাগ ভাগ ল'ব পৰা বা কিবা কি কয় Guys, orang ngomong sih lebih sih air pe tamak hawa, orang kalau kira sebenarnya skip apa apa katilah dolangkah hek dope. বালিচাপৰিৰ পৰা বঙালমৰা অঞ্চল মাজুলী আৰু লখিমপুৰ জিলাৰ অন্যতম কৰিডৰ ৰাস্তাটোৱে পোনপটীয়াকৈ 1.5 লাখ মাজুলী আৰু লখিমপুৰ জিলাত বসবাস কৰা লোকক লাভান্বিত কৰিব এই প্ৰকল্পৰ দ্বাৰা পৰ্যটনৰ বিকাশ বৃদ্ধি কৰাৰ লগতে অঞ্চলটোৰ অৰ্থনৈতিক বিকাশতো ত্বৰান্বিত কৰিব অসমৰ বৰ্তমান চৰকাৰখন সৰ্বাত্মক বিকাশৰ বাবে সদায় দায়বদ্ধ হোৱাৰ লগতে সোৱণশিৰি আৰু লুইত নদীৰ ওপৰত দুখনকৈ গুৰুত্বপূৰ্ণ দলং নিৰ্মাণৰ সিদ্ধান্ত লৈছে নৰেন্দ্ৰ মোদী মুম্বাইত আছে ইয়াৰ পৰা যাব লাগিব নহয় মুম্বাইত আহ্বান জয় নহয় সেইকাৰণে আৰু অলপ জোৰকৈ ক'ব লাগিব ভাৰত মাতা কি ভাৰত মাতা কি বন্দে বন্দে বহুত বহুত ধন্যবাদ একেলগে 1000 কোটি টকাৰ আঁচনি কাৰ আশীৰ্বাদত পাইছো নৰেন্দ্ৰ মোদী ডাঙৰীয়া সেইকাৰণে ভাৰত মাতা তেওঁৰ কাণলৈকে যাব লাগিব হয়নে সভা কৰিছো আৰু প্ৰত্যেকখন জিলাতে 800 কোটিৰ পৰা 1500 কোটি টকালৈকে আমি আঁচনিসমূহৰ শুভ উদ্বোধন কৰিছো আৰু যেতিয়া মই আঁচনিবিলাকৰ শুভ উদ্বোধন কৰিছো তাৰ লগে লগে আঁচনি যিসকলে নিৰ্মাণ কৰাৰ বাবে কাম পাইছে তেওঁলোকক মই কৈছো যে লগে লগে কামবিলাকো আৰম্ভ কৰিব লাগিব আৰু এই প্ৰজেক্টটোত আমি আজি মাজুলীত আছো অহা 14 তাৰিখ 15 তাৰিখে আমি যোৰহাটত থাকিম 16 তাৰিখে আমি লখিমপুৰত থাকিম 17 তাৰিখে আমি ধেমাজিত থাকিম 18 তাৰিখে আমি ডিব্ৰুগড়ত থাকিম অৰ্থাৎ সম্পূৰ্ণ এটা প্ৰজেক্ট আমি অসমৰ ৰাইজৰ মংগলৰ বাবে বিভিন্ন ধৰণৰ আঁচনিৰ কাম হাতত লৈছো আৰু হস্তশিল্পজাত বিভিন্ন সামগ্ৰীয়ে
মাজুলীৰ শৈল্পিক সুষমাৰ উদাহৰণ দাঙি ধৰিছে মাজুলীৰ অৰ্থনীতিত এবাৰ আদৰণি ভাষণ প্ৰদান কৰিবলৈ মাজুলীৰ অভিভাৱক মন্ত্ৰী তথা শিক্ষা জনজাতীয় অন্যান্য পিছপৰা শ্ৰেণী উন্নয়ন বিভাগৰ মাননীয় মন্ত্ৰী ডক্টৰ ৰমেশ মহোদয়ক অনুৰোধ জনাইছোঁ।